এই প্ৰশ্নটোৰ উত্তৰ কি হ'ব নিজেহে আপুনি গম পাব। বাৰু যে কি নহওক চাই লওঁ আহকচোন এই ৰিলটো, তাৰপাছত চাম আমি কেইটামান ফানি কমেণ্ট। ল'ৰাসকলক সুধিছো, সঁচা কথা ক'বা, তোমাৰ যদি এক্স আকৌ ঘূৰি আহে আঁকোৱালি ল'বানে? ভাবিব লাগিব, আকৌ যদি বা দিয়ে। পেলোৱাটো আকৌ চেলেকা নেকি? মন্দিৰত পূজাৰীয়ে এবাৰে প্ৰসাদ দিয়ে, দুবাৰ নিদিয়ে। তোমাৰ যদি এক্স আকৌ ঘূৰি আহে আঁকোৱালি ল'বানে? এক্স আঁকোৱালি লোৱা আৰু হিজৰাক সাৱটি ধৰা একেই কথা। এক্স আকৌ ঘূৰি আহে আঁকোৱালি ল'বানে? মোৰ না গাৰ্লফ্ৰেণ্ড আছে না এক্স আছে। তোমাক যদি আগৰ দিনৰ নকিয়া মোবাইল দিয়া হয় তুমি ল'বা? বা লৈ খেদিম তাইক। তোমাৰ যদি এক্স আকৌ ঘূৰি আহে আঁকোৱালি ল'বানে? গৰুৱে দিনটোত গাখীৰ এবাৰেই দিয়ে। কিনো ক'ম আৰু, প্ৰথমতে চাওঁ আহকচোন এই ডাইলগটো আৰু তাৰ পাছত চাম আমি কেইটামান ফানি কমেণ্ট। এতিয়ালৈকেতো চিংগলে আৰু আজি চাওঁ আৰু কি হয়। ফটো উঠিছো আৰু এতিয়ালৈকে 100-200 মানটো হ'ল আৰু এতিয়ালৈকে কোনো ল'ৰা ছোৱালী দেখা পোৱা নাই আৰু ভাল সেয়াই আৰু ল'ৰা চাম বুলিতো অহা নাই আৰু কোনো ভাল দেখাই নাই আৰু ভাল ল'ৰা নাই আৰু উপায় নাই। কি কৰোঁ চাওঁ আৰু কেতিয়াবা কিবা ঠিক নাথাকে নহয়। ভাল ল'ৰা চাওঁ আৰু যাতে নামাতো নহয় অলপ আৰু চাই লওঁ আৰু কিবা হয় ঠিক নাই নহয়। সেয়াই আৰু তুমি খোৱা নাৰিকলৰ লাৰু, ভণ্টি ঘৰটো ক'ত বাৰু, মাৰিব জানানে তুমি ঝাৰু? অভাৰ এক্টিংটো বেছি হ'ল আৰু। হ'ব আৰু ক'ব নালাগে আৰু, বেছি হৈছে আৰু, ঘৰলৈ যোৱাগে আৰু, ঘৰতে থাকিবা আৰু ঘৰৰ পৰা নোলাবা আৰু। ময়ো কমেণ্ট দিওঁ বুলি আহিলোঁ আৰু, সেয়াই আৰু মাথা গৰম হৈছে আৰু, ইনষ্টা ডিলিট কৰোঁ আৰু, কিমান চাম আৰু। কোনো ভাল দেখাই নাই আৰু ভাল ল'ৰা নাই আৰু উপায় নাই। আৰু কি আৰু, তোৰ BF নাই আৰু ন? ফটো উঠিছো আৰু এতিয়ালৈকে 100-200 মানটো হ'ল আৰু অলপ বেছিয়ে হ'ল আৰু। যাক তাক নামাতো ন অলপ আৰু চাই লওঁ আৰু। হ'ব বেছি কথা ক'ব নালাগে আৰু। आप कहाँ थे ज्ञानी बाबा?